নমস্কাৰ, মই কৌশিক চুতীয়া আপোনালোকক স্বাগতম জনাইছোঁ এভৰিথিঙলৈ। আজি এভৰিথিঙত আপোনালোকলৈ লৈ আনিছোঁ অসমীয়া সাহিত্যৰ কিছু জ্ঞান, যি জানি আপোনালোকে আপোনালোকৰ অসমীয়া সাহিত্যৰ বিষয়ে থকা যি জ্ঞান, সেই জ্ঞানৰ স্তৰ বৃদ্ধি কৰিব পাৰে। আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ লেখক কোন? অপশ্যন কত আছে গুণাভিৰাম বৰুৱা, অপশ্যন খত আছে বিৰিঞ্চি কুমাৰ বৰুৱা, অপশ্যন গত আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ঘত আছে জ্ঞানাধাৰীৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ জ্ঞানাধাৰীৰাম বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? ক বিলাতৰ চিঠি, খ প্ৰিয়তমাৰ চিঠি, গ ছুইজাৰলেণ্ড ভ্ৰমণ, ঘ ভলগাৰ পৰা গংগা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক বিলাতৰ চিঠি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখনৰ লেখকগৰাকী কোন? অপশ্যন কত আছে হেমচন্দ্ৰ গোস্বামী, অপশ্যন খত আছে সত্যনাথ বৰা, অপশ্যন গত আছে কৃষ্ণকান্ত সন্দিকৈ আৰু ঘত আছে আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখনৰ লেখকগৰাকী হৈছে ঘ। পিছৰ প্ৰশ্নটো হৈছে, আচুফুল গ্ৰন্থখনৰ লেখকগৰাকীৰ নাম? অপশ্যন ইয়াৰ কত আছে হেমচন্দ্ৰ গোস্বামী, অপশ্যন খত আছে হেম বৰুৱা, অপশ্যন গত আছে কৃষ্ণকান্ত সন্দিকৈ আৰু অপশ্যন ঘত আছে যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ আচুফুল নামৰ গ্ৰন্থখনৰ লেখকগৰাকী হৈছে হেম বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, বেণুধৰ শৰ্মাই কোনখন গ্ৰন্থৰ বাবে 1960 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? অপশ্যন কত আছে দূৰবীণ, অপশ্যন খত আছে ৰাংপাতা, গত আছে কংগ্ৰেছৰ কাচিয়ালী ৰোডত, ঘত আছে ফুলচন্দন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ অৰ্থাৎ বেণুধৰ শৰ্মাই কংগ্ৰেছৰ কাচিয়ালী ৰোডত গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, জেংৰাই 1963 নামৰ বিখ্যাত কবিতাটোৰ কবিগৰাকী কোন? অপশ্যন কত আছে হীৰেন ভট্টাচাৰ্য, খত আছে নীলমণি ফুকন, গত আছে অজিত বৰুৱা, ঘত আছে নিৰ্মলপ্ৰভা বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ অজিত বৰুৱা। জেংৰাই 1963 নামৰ বিখ্যাত গ্ৰন্থখনৰ লেখকগৰাকী হৈছে অজিত বৰুৱা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, চেনেহ জৰীৰ গাঁথি উপন্যাসখনৰ বাবে ঔপন্যাসিকজনে 2006 চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰে, তেওঁ কোন? অপশ্যন কত আছে মহিম বৰা, খত আছে অজিত বৰুৱা, গত আছে যোগেশ দাস, ঘত আছে অতুলানন্দ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, নতুন পুৰুষে যুদ্ধিৰ আধাৰত নতুন সমাজ গঢ়ক নামৰ বহু সমাদৃত গ্ৰন্থখনৰ গ্ৰন্থকাৰজন কোন? ইয়াৰ উত্তৰটো হৈছে ক কনকসেন ডেকা। অৰ্থাৎ নতুন পুৰুষে যুদ্ধিৰ আধাৰত নতুন সমাজ গঢ়ক নামৰ বহু সমাদৃত গ্ৰন্থখনৰ গ্ৰন্থকাৰজন হৈছে কনকসেন ডেকা। ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁ আহক, তলৰ কোনখন গ্ৰন্থ সাহিত্যিক ৰংবং তেৰাঙৰ ৰচিত গ্ৰন্থ নহয়? অপশ্যন কত আছে জাক হেৰুৱা পক্ষী, খত আছে মিকি চিজিলি, গত আছে ক্ৰান্তিকালৰ অশ্ৰু, ঘত আছে লাংচলিয়েটৰ ক্ৰাক্ৰৌং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অৰ্থাৎ মিকি চিজিলি গ্ৰন্থ সাহিত্যিক ৰংবং তেৰাঙৰ ৰচিত গ্ৰন্থ নহয়।
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সাহিত্যিক ৰংবং তেৰাঙৰ তলৰ কোনখন গ্ৰন্থই বিভিন্ন বঁটা বুটলিবলৈ সক্ষম হৈছে? অপশ্যন কত আছে বনফৰিঙৰ গীত, আছে স্মৃতিৰ পাপৰি, গত আছে ৰংমিলিৰ হাঁহি, ঘত আছে নীলা আৰ্কিড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ, অৰ্থাৎ ৰংমিলিৰ হাঁহি গ্ৰন্থখনৰ বাবে সাহিত্যিক ৰংবং তেৰাঙে বিভিন্ন বঁটা বুটলিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে সাহিত্যিক হোমেন বৰগোহাঁইৰ কাব্যগ্ৰন্থখনৰ নাম কি? অপশ্যন কত আছে বিভিন্ন কোৰাছ, খত আছে প্ৰেম আৰু মৃত্যুৰ কাৰণে, গত আছে হৈমন্তী, ঘত আছে তিমিৰ তীৰ্থ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ, অৰ্থাৎ সাহিত্যিক হোমেন বৰগোহাঁইৰ কাব্যগ্ৰন্থখনৰ নাম হৈছে হৈমন্তী। বন্ধুসকল, আজিলৈ ইমানেই। যদি আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ জ্ঞানৰ স্তৰ অলপমান যদিও বৃদ্ধি পাইছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ দিলোঁ, বাই।